वेलकम गाइज मोर यूट्यूब चैनल आज मैं एफाले पुणे এটা बहुत ডাঙৰ সফটवेयर पार्क है ये काम ইয়ন IT पार्क বুলি কয় ইয়াৰ ভিতৰতে মোৰ মানে আজি কিবা কাম আছিলে দুপৰীয়া আহিলোঁ আহি পেলাই কামখিনি শেষ কৰিলোঁ শেষ কৰি পেলাই এতিয়া অলপতে ওলাই আহিছোঁ বেছি মানুহ নাই লকডাউনৰ কাৰণে বেছিকৈ ষ্টাফ কাম কৰা নাই তো এইটো ইয়ন IT पार्क বুলি বহুত ডাঙৰ সফটवेयर पार्क হয় ইয়াত মানে কম নহ'লেও 200মান কোম্পানী আছে ভিতৰত মাল্টিনেশ্যনেল কোম্পানী য'ত IT আছে BPO আছে আৰু কম 1 লাখ নে 1.5 লাখ মানে মানুহ ইয়াত কাম কৰে ডেইলি আৰু লকডাউনৰ কাৰণে এতিয়া বহুত ভাগ পুনেত ৱৰ্ক ফ্ৰম হোমে হৈ আছে বেছিভাগ এমপ্লয়িজে মানে ইয়াত আহি পেলাই কাম কৰিব নোৱাৰে মই কিন্তু এতিয়া বৰ্তমান ইয়াত কাম নকৰোঁ আজি 1-1.5 বছৰ আগতে মানে মই কাম কৰিছিলোঁ ইয়াত 6 বছৰ ইয়াত মই কাম কৰিলোঁ 6 বছৰ কাম কৰাৰ পিছত মই ৰিজাইন কৰিলোঁ ৰিজাইন কৰি পেলাই মই বেলেগ ঠাইত গুচি গ'লোঁ এতিয়া যেতিয়া মই এইফালে আহিলোঁ যেতিয়া মই আপোনাক এতিয়া গোটেই এৰিয়াটো দেখুৱাই দিওঁ এইটো মানে বৰ্তমান এইটো ফ্ৰণ্ট পেজ আছে তাৰ ইফালে আৰু ইফালে ঢেৰ পাৰ্কবোৰ আছে আপোনাক দেখুৱাই দিওঁ ইয়াৰ এই ছফটৱেৰ পাৰ্কটো মানে এয়াৰপৰ্টৰ পুনে এয়াৰপৰ্টৰ পৰা বহুত ওচৰত হাৰ্ডলি ইয়াৰ পৰা আপোনাৰ এয়াৰপৰ্ট হ'ব 4 কিলোমিটাৰ 5 কিলোমিটাৰ হ'ব মানে আৰু এইটো কয় ইয়ন IT পাৰ্ক বুলি কয় এইটো মানে আৰু এইটো মানে এণ্ট্ৰেঞ্চ গেটটো এইটো হয় এণ্ট্ৰেঞ্চ গেট ইয়াৰ পৰাই যায় আৰু ভাল কথা কি যে ইয়াত অসমীয়াৰ ছিকিউৰিটি গাৰ্ডে বহুত কাম কৰে ইয়াত তো এইটোৱে মানে এণ্ট্ৰি এক্সিট গেট ভিতৰলৈ যাবলৈ নিদিয়ে যেতিয়ালৈকে আপোনাৰ ওচৰত এক্সেছ কাৰ্ড या ID কাৰ্ড নাথাকে চ' আজি মই ভিজিটিং কাৰ্ড লৈ গৈছিলোঁ মোৰ অফিচৰ পৰা দিছিলে কিবা ভিতৰত কাম আছিলে সেইকাৰণে চব হেণ্ড অভাৰ কৰি আহিলোঁ এতিয়া মই ঘৰলৈ ওলাইছোঁ সেইকাৰণে আপোনাক ভাবিলোঁ যে আপোনাকো এপাক এটা টুৰ দি যাওঁ হা চ' সেইকাৰণে মই এতিয়া কি কৰিম মই বন্ধু এজন আছে মই বন্ধু এজনৰ বাইকতে যাম আৰু বাইকতে মানে আপোনাক দেখুৱাই যাম যে এৰিয়াটো কেনেকুৱা হা আহক তেনে মই বন্ধুৰ বাইকতে বহোঁ চ' ৰাইজ বস্তুটো এনেকুৱা এইফালৰ পৰা এণ্ট্ৰি হ'ব পাৰে আৰু এইফালৰ পৰাও মানে এণ্ট্ৰি আছে এইফালৰ পৰাও এণ্ট্ৰি আছে নৰ্মেল ডেজত ইয়াত মানে বহুত ট্ৰাফিক থাকে মানে ৰিক্সা একদম লাইন পাতি থাকে এতিয়া বৰ্তমান অকণমান লকডাউন হৈ আছে কাৰণে ইমান মানে ৰাছ বোলা বস্তুটো নাই টপ ভিউটো এনেকুৱা মানে এইটো কেইবাটাও টাৱাৰ আছে ইয়াত তো মই লাহেকৈ বহি যাওঁ আপোনাৰ বাইকতে দেখুৱাই গৈ আছোঁ যে কেনেকুৱা কি হয় এইটো বৰ্তমান মানে চবফালে টাৱাৰে হয় আৰু এইফালেও আছে এইটো এটা টাৱাৰ হয় এইফালে চবফালে মানে আইডিৰ আহি পেলাই সব মাল্টিনেশ্যনেল কোম্পানীত মানে বেছিভাগ ইয়াতে আছে আৰু ঢেৰ IT পাৰ্ক আছে কিন্তু এইটোতো ইয়াৰ খুবেই নাম এই IT পাৰ্কটো আজি ষ্টাৰ্ট হোৱা কম 15 বছৰ হৈ গ'ল পুনে আৰু বহুতখিনি ভাল মানে কোম্পানীজবোৰ আছে ইয়াত কোনোবাই যদি আহিবলৈ বিচাৰে দিছ ইজ এই জেগাডোখৰ মানে এই জেগাডোখৰ এটা ভাল ৰেপুটেড জেগা বুলি কয় এতিয়া আমি মানে मेरे बोला ना कोई मेरे को मिलेगा ही बोल के सो
ৰাইজ আমি গৈ আছোঁ এইফালে চাওক, এই গোটেই আই টি পাৰ্কে কয়, কোনোবাই যদি আহিব বিচাৰে ইয়ন আই টি পাৰ্ক, এয়াৰপৰ্টৰ পৰা 4-5 কিলোমিটাৰ বুলি কয়। এয়া আমি গৈ আছোঁ। এইফালে আপুনি দেখিছে ছফ্টৱেৰ কোম্পানী বিল্ডিং। ইয়াৰ ওচৰৰ পাশে ৰেচিডেঞ্চিয়েল এৰিয়াও আছে, মানে বহুত এমপ্লয়িজ ইয়াত মানে ওচৰতে ফ্লেট লৈ মানে কিছুমানে কিনি লৈছে, কিছুমানে ভাড়াত আছে। আৰু বেছিভাগ মানে ৰেচিডেঞ্চিয়েল কলনীটো বহুত ডাঙৰ। খুবেই ভাল চিনিক বিউটি, ভিতৰৰ পৰিৱেশটো বহুত ভাল। নিশ্চয় যোনে কাম কৰিছে ভিতৰত কাম কৰিছে বহুতে ভাল পায়। পূৰা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হিচাপে এইটো বনাই আছে। এইটো এটা মানে বেলেগ টাৱাৰ হয়, মানে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ বুলি কয়। যেনেকৈ আমেৰিকাত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আছে, তেনেকৈ পুনেত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আছে। চ' এইটো এটা মানে বেলেগ ওচৰতে লাগি আছে ছফ্টৱেৰ পাৰ্ক হয়, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। যিটো মই প্ৰথমে দেখুৱাইছিলোঁ সেইটো কয় মানে ইয়ন আই টি পাৰ্ক। তাৰপিছত তাৰ কিনাৰৰ কাষতে দেখিব এইবোৰ চব ৰেচিডেঞ্চিয়েল বিল্ডিং হয়। সন্মুখতে আছে আলিটো ইপাৰে ৰেচিডেঞ্চিয়েল বিল্ডিংবোৰ হয়। বেছিভাগ এমপ্লয়ী মানে ইয়াতে থাকে। মানে এমপ্লয়ী বুলি নহয়, বাকী চবেই থাকিব পাৰে, কিন্তু বেছিভাগ প্ৰিফাৰেঞ্চটো দিয়ে যে চাকৰি কোনোবাই যদি ইয়াতে কৰিছে তেতিয়া মানে ইয়াতে থাকিবলৈ বিচাৰে বেছিভাগ। ৰেণ্টটো এইটো এৰিয়াত ৰেণ্টটো মানে বহুত হাই ৰেণ্ট, কিয় নেকি কোম্পানীৰ ওচৰত আছে কাৰণে ৰেণ্টটো বহুত হাই। আৰু কিছুমান টাৱাৰ এতিয়া বৰ্তমান বনিও আছে। আপোনাক এইবোৰ চব এইবোৰ ৰেচিডেঞ্চিয়েল কলনী হয়। আপোনালোকক মই এটা ৰাউণ্ড ট্ৰিপ দি দিলোঁ, মানে ৰাইট ফালে গৈ পেলাই মই ধুনীয়াকৈ ঘূৰি আহিলোঁ। মই অকণমান আপোনাক এতিয়া ওচৰৰ পাশে থকা ৰেচিডেঞ্চিয়েল কলনীটোৰ বিষয়ে দেখুৱাই দিওঁ যে কি ধৰণে ইয়াত ৰেচিডেঞ্চিয়েল এৰিয়াছবোৰ মানে ছফ্টৱেৰ পাৰ্কৰ ওচৰত লাগি আছে। খুবেই ডেভেলপ জেগা বুলি কয় পুনেত এইডোখৰ। আৰু বহুত ভালকৈ প্লেন কৰি একদম মানুহে বিল্ডাৰে ডেভেলপ কৰিছে। এয়া এইবোৰ চব মানে ৰেচিডেঞ্চিয়েল বিল্ডিং খুবেই কষ্টলি হয়। 1 BHK, 2 BHK, 3 BHK, পেণ্ট হাউচ এনেকৈ বহুত আছে। 1 BHK নহ'লেও আপোনাৰ 12,000-15,000 টকা আপোনাৰ ৰেণ্ট হ'ব। 2 BHK হ'লে 18,000 বা 22,000 হ'ব। 3 BHK হ'লে মানে 25,000 ওপৰত গুচি যায়। ট্ৰাষ্ট বুলি এটা ছফ্টৱেৰ পাৰ্ক, এইটো নৰ্দাৰ্ণ ট্ৰাষ্ট হয়। বিল্ডিংটো লাগি আছে নৰ্দাৰ্ণ ট্ৰাষ্ট। এই এৰিয়াটো মানে গোটেই ছফ্টৱেৰ পাৰ্কেই হয় আৰু এইটো এটা এই নৰ্দাৰ্ণ ট্ৰাষ্টৰে মানে এটা পেৰেলেল বিল্ডিং হয়। আৰু সেইফালে আপুনি দেখিছে ডাঙৰ ডাঙৰ আৰু এটা ছফ্টৱেৰ পাৰ্ক বনি আছে। এয়া বনি আছে, এইফালেও বনি আছে। এতিয়া আমি ইউ টাৰ্ণটো মানে লৈ লওঁ, কেলৈ এতিয়া আপোনাৰ ৰাউণ্ড ট্ৰিপটো দি দিলোঁ। এতিয়া আকৌ আমি ইউ টাৰ্ণ লৈ পেলাই আমি মেইন গেটৰ ওচৰলৈ যাম, য'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ।
এইবোৰ চব মানে ৰেচিডেঞ্চিয়েল এৰিয়াই হয় চব এইবোৰ চব ছফ্টৱেৰ পাৰ্কৰ ওচৰত যিমান আছে চব এইবোৰ ৰেচিডেঞ্চিয়েল এৰিয়া হয় এইবোৰ মানে চব ছফ্টৱেৰ পাৰ্ক আৰু ৰেচিডেঞ্চিয়েল এৰিয়া গোটেইখিনি লাগিয়ে আছে লগত চ' আপুনি ভিউটো চাই ভাল পাব মই জনাব বিচাৰিছোঁ যে যিলোকে পুনেলৈ আহি পেলাই কিবা চাকৰি কৰিম या চাকৰি বাবে যি চিন্তা কৰিছে এইটো এৰিয়া অলপ মানে আপোনালোকে ট্ৰাই কৰিব পাৰে খুবেই উন্নত ছফ্টৱেৰ পাৰ্ক হয় এইটো আৰু বহুতখিনি কোম্পানী আছে ৱৰ্ল্ডৰ বিশেষখিনি কোম্পানী আছে পুনে আৰু 4-5টা বিখ্যাত ছফ্টৱেৰ পাৰ্ক আছে পুনে চ' মই আজি আপোনাৰ সুবিধা পালোঁ ভাবিলোঁ যে এই এৰিয়াটোৰ বিষয়ে আপোনাক অকণমান জনাই দিওঁ আৰু জনাব এইটো কাৰণে ইচ্ছা হ'ল যে এইটো এয়াৰপৰ্টৰ পৰা বহুত ওচৰ মানে এয়াৰপৰ্টৰ পৰা বহুত ওচৰ সেইকাৰণে বাকীবোৰ ছফ্টৱেৰ পাৰ্ক এয়াৰপৰ্টৰ পৰা মানে ভালেমানখিনি দূৰত আছে এইটো মানে চবতকৈ ওচৰ এয়া এটা ধুনীয়া ৰেচিডেঞ্চিয়েল বিল্ডিং আৰু তাৰ সন্মুখতে এইটো IT টাৱাৰ আপুনি যদি টপ এৰিয়েল যদি আপোনাক দেখুৱাওঁ এইটো আপোনাৰ লোটাছ নিচিনা দেখিব মানে পদুম ফুলৰ ষ্টাইলত মানে এই টাৱাৰটো বনোৱা হৈছে আৰু এইফালে লোকেল মানে টাৱাৰটোৰ সন্মুখত এনেই স্নেক্স ৰিফ্ৰেছমেণ্ট এনেকৈ চব আছে এয়া স্নেক্স আৰু ৰিফ্ৰেছমেণ্টৰ চেণ্টাৰ আছে চাহ তাহ পায় আৰু এইটো ছফ্টৱেৰ পাৰ্ক বেছিভাগ কাম চাম কৰি মেলি এইটো ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ এইটো এটা এণ্ট্ৰেঞ্চ গেট আমি আকৌ ঘূৰি পকি যিডোখৰ জেগাত মই ষ্টাৰ্ট কৰিছিলোঁ সেই জেগাডোখৰতে পালোহি আহি পেলাই যেনেকৈ মই এইডোখৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আকৌ মই এইডোখৰ জেগাতে আহি পালোহি চ' গাইজ এইটো মানে মেইন এক্সিট ৰুট হয় এইটো এইফালৰ পৰা ওলাই আহে লাহে লাহে আন্ধাৰো হ'ব লৈছে আৰু লাইট জ্বলিলে খুবেই ভাল লাগে ইয়াত আকৌ এবাৰ আপোনাক লাষ্ট দেখুৱাই দিছোঁ টাৰ্ণ কৰি পেলাই আশা কৰোঁ যে আপোনালোকে চাই বহুত ভাল পাব ভিডিঅ'টো আৰু মই আপোনালোকক এনেকুৱা আৰু য'ত মই যাওঁ নিশ্চয় আপোনালোকক মানে পুনেখন পৰিচয় কৰিবলৈ চেষ্টা কৰিম আৰু অনুৰোধ কৰোঁ যে আপুনি মোৰ ভিডিঅ'খিনি লাইক নিশ্চয় কৰিব ছাবস্ক্ৰাইব কৰি থাকিব কিয়নো যেতিয়া নতুন কিবা এটা বনাম নিশ্চয় আপোনালোকে ন'টিফিকেশ্যন পাব ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব আৰু কমেণ্টছ নিশ্চয় লিখিব ভাল কেনেকুৱা আৰু কি কৰিলে ভাল হ'ব ভাল হৈছে নে কেনেকুৱা হৈছে চ' গাইজ ধন্যবাদ ছাবস্ক্ৰাইব কিন্তু নিশ্চয় কৰিব আজিলৈ আহিছোঁ দিয়ক ধন্যবাদ